নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। চন্দ্ৰ কলংক, এই চন্দ্ৰ কলংক কি? আহক আমি জানিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চন্দ্ৰ কলংক পৃথিৱীৰ পৰা চালে আমি চন্দ্ৰৰ পিছত কিছুমান বৃহৎ কলা চানেকীয়তাই চকুত পৰে আৰু লগতে চন্দ্ৰৰ গাত কিছুমান ওখ চাপৰ ঠাই আৰু দ গাল আমি দেখিবলৈ পাওঁ আৰু সেই দাগবোৰকে আমি পৃথিৱীৰ পৰা আমাৰ কলা দাগৰ দৰে যেন অনুমান হয়। সেই দাগবোৰ সাধাৰণভাৱে ইয়াকে চন্দ্ৰ কলংক বুলি কোৱা হয়। আমি আগতে সৰুতে ভাবিছিলোঁ পৃথিৱীৰ পৰা চালে যে চন্দ্ৰবোৰ আচলতে আমি তাত ডাৱৰ বুলি ভাবিছিলোঁ। সেইবোৰ আচলতে আমাৰ চন্দ্ৰত ডাৱৰ নহয়, আচলতে চন্দ্ৰৰ দাগ হয় আৰু চন্দ্ৰৰ দাগবিলাকক আমি চন্দ্ৰ কলংক বুলি কোৱা হয়। আজি এই চন্দ্ৰ কলংকৰ ওপৰত এটা সৰু ভিডিঅ' বনোৱা হ'ল। যদি আশা কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। মই এনেকুৱা ভিডিঅ' আপোনালোকক দি যাবলৈ সদায় চেষ্টা কৰিম। আছিলে টাটা, বাই বাই, গুড নাইট।